ওদালগুৰিবাসীৰ যিখিনি আমাৰ বৌদ্ধিক মহল সেইদিনাখন আমি 24 তাৰিখত বহি মেলি এটা কমিটি গঠন কৰা হৈছে যে বিটিসি অঞ্চলত যে কোকৰাঝাৰ লোকসভা সমষ্টি বিটিসি হৈছে অষ্ট অনুচ্ছেদত অন্তৰ্ভুক্ত এটা এলেকা আৰু এইটো ভাৰত চৰকাৰে আমাক বনাই দিছে যে ষষ্ঠ অনুচ্ছেদত অনুযায়ী ইয়াত থকা যিখিনি পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি এমপি সিট বা বিধানসভা সমষ্টিৰ সিট সকলোখিনি আমাৰ এসটি ইয়াৰ ভিতৰত হ'ব লাগে বাউণ্ডাৰীটো তাকে লোকসভাটো কোকৰাঝাৰটো এসটি বনালে হিতৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু আনফালেদি ইয়াৰ বাহিৰত কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাদে যিখিনি এলেকা থাকিল এইটো আগতো খসৰা 2007 চনত যেতিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ এটা খসৰা তালিকা ওলাইছিল তাত ওলাইছিল ওদালগুৰি লোকসভা সমষ্টি আৰু ইয়াত কি এলেকাক লৈ সাঙুৰা হ'ব সেইটো উল্লেখ কৰা নাছিল কিন্তু অলপ আগত যিখিনি 20 তাৰিখত যিখিনি খসৰা প্ৰস্তুত কৰা হ'ল বা আমাক সাৰ্কুলেশ্যন কৰিলে সেইটোৰ কাৰণে আমাক দুৰ্ভাগ্যজনক কথা যে সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ ইয়াৰ কাৰণে আমি যিখিনি সেইদিনাখন 24 তাৰিখে এটা কোঅৰ্ডিনেশ্যন কমিটি গঠন কৰা হৈছে ওদালগুৰি HPC ডিমাণ্ড কমিটি বুলি পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি ডিমাণ্ড কমিটি বুলি এটা কমিটি আমি গঠন কৰা দিছে সেই মৰ্মে আজি আমি তামিলপুৰত আহিছোঁ 28 তাৰিখে এটা আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ প্ৰটেষ্ট ডেমনষ্ট্ৰেশ্যন 28 তাৰিখত আমি তিনিটা সাব ডিভিজন ওদালগুৰি সাব ডিভিজন ভেৰগাঁও সাব ডিভিজন আৰু তামুলপুৰ সাব ডিভিজনত সেই কাৰ্যসূচী আমি প্ৰয়োগ কৰিম আৰু ইটোৰ যোগেদি আমি ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া আৰু ইয়াৰ লগত যিখিনি কি আছিল ডেলিমিটেশ্যন কমিশ্যন তেখেতসকলৰ তাত আমাৰ ৰিয়েকশ্যনটো চক আউট কৰিবৰ কাৰণে আমি প্ৰস্তুত বনাইছোঁ আমাৰ দাবী এইটোৱে যে ডিষ্টিংভাৱে আমাৰ দাবীটো হৈছে লেজিটিমেট আইনগত আৰু যুক্তিসংগত আৰু হিতৰ কাৰণে আমি ক'বলৈ ওলাইছোঁ আমাৰ একো নালাগে কোনোবা এলেকাটো ক'ৰবাত সোমাই দিছে আমি নাজানো কিন্তু এই ওদালগুৰি ডিষ্ট্ৰিক্ট তামুলপুৰ ডিষ্ট্ৰিক্টে 6 শিডিউলৰ আধাৰত বনোৱা এটা এলেকা আৰু 6 শিডিউলৰ আধাৰত বনোৱা এটা সমষ্টিৰ পৰা আমি দুটা সমষ্টি ডিমাণ্ড কৰিছিল এমপি সমষ্টি কোকৰাঝাৰটো হৈ গ'ল কিন্তু ওদালগুৰি আমাৰ কাৰণে ইয়াত থকা যিখিনি কোকৰাঝাৰ বাদ যোৱাৰ পিছত যিখিনি ইয়াত থাকে 6টা সমষ্টি এই 6টা সমষ্টি সাঙুৰি আমাক এটা কি বোলে লোকসভা সমষ্টি এটা বনাই ল'ব লাগে এই লোকসভা সমষ্টিটো আমাৰ ওদালগুৰি নামকৰণে হ'ব লাগে সেই ডিমাণ্ডটো লৈ আমি 28 তাৰিখত আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ ইয়াত যদি ইলেকশ্যন কমিশ্যনাৰে যদি নামানে ইয়াৰ যিখিনি সংগ্ৰাম কৰিব লাগে সংগ্ৰামখিনি আমি কৰি যাম আমাৰ ডিমাণ্ডটো ডিষ্টিং ইয়াত আৰু এগ্ৰিমেণ্ট হ'ব নালাগে কোনটা এলেকাটো ক'ৰবাত সোমাইছে আমি ক'বলৈ নাযাওঁ কিন্তু আমাৰ সমস্যাটো হৈছে যে বিটিডি এলেকাত বিটিআৰ অঞ্চলত সেই অঞ্চলক লৈ যিহেতু এছেম্বলি ছেগমেণ্টবিলাক বনাব লাগে ইয়াৰ বাহিৰৰ পৰা আমাক সোমোৱাটো আমি নিবিচাৰোঁ এমপি সিটত বাহিৰৰ পৰা সোমোৱাটো আমি নিবিচাৰোঁ এই এলেকাক লৈ আমাক বনাই দিয়ক আজি আৰু তাৰপিছত 3 তাৰিখত আমি সমষ্টি ৱাইজত ইয়াৰ যিটো 6টা সমষ্টি তামুলপুৰ ভেৰগাঁও টংলা ওদালগুৰি মাজবাট আৰু কি থাকিল 6টাই হ'ল নেকি গৰেছ সেই 6টা সমষ্টিত আমি 3 তাৰিখত আকৌ ধৰ্ণা কাৰ্যসূচী লৈছোঁ সেইখিনি লৈ আমি আমাৰ ৰিয়েকশ্যনটো আমি চক আউট কৰিম